নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি বনাবলৈ লৈছো মছন্দৰীৰ পিটিকা, লগতে আজি দুপৰীয়াৰ ভাত সাজনো মই কেনেকৈ ৰান্ধিলো, কি ৰান্ধিলো তাকে আপোনালোকৰ লগতো শেয়াৰ কৰিলো। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট কৰিব, লগতে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মছন্দৰীখিনি ঘৰৰ নহয়, বজাৰৰ পৰা কিনি আনিছে। সেইকাৰণে ভালদৰে চাফা কৰি লৈছোঁ, যাতে এই গুৰিবিলাকত মাটি সোমাই থাকে, বালি সোমাই থাকে, সেইখিনি যাতে ভালদৰে চাফা হৈ যায়। নহ'লে বালি বা মাটি সোমাই থাকিলে পিছত আকৌ পিটিকাকণ খাবলৈ খিচখিচিয়া নিচিনা লাগিব। ওপৰত এখন কেৰাহী তুলি লৈছোঁ। কেৰাহীখন গৰম হ'বলৈ নাই দিয়া, যিহেতু মই ভাপতে সিজাম। ইয়াতে মই মছন্দৰীখিনি দি দিম। এনেদৰে আদা অকণমান দি দিছোঁ, নহৰু দি দিছোঁ আৰু জলকীয়াও দি দিছোঁ। মই নিমখ একেবাৰে হোৱাৰ পিছত যেতিয়া মই পিটিকাখন সানিম তেতিয়া দিম, আপোনালোকে প্ৰথমতেও দি দিব পাৰে। মছন্দৰী পিটিকা বনোৱা সকলোৰে নিজৰ নিজৰ পদ্ধতি থাকে, মই মোৰ ষ্টাইলতে বনাই দেখাইছোঁ। পানী দি দিম ছাইডত অকণমান, এগাল দিব নালাগে। পানী এখন লগাই অলপ দেৰি কাৰণে ৰাখি দিম। এইখিনি সিজিছে নাই মাজে মাজে চাব লাগিব। হৈ গ'ল, এয়া মছন্দৰী ৰেডি হৈ গ'ল আৰু। মই যিহেতু প্ৰথমতে নিমখ দিয়া নাছিলোঁ, অকণমান নিমখ দি দিছোঁ, পিটিকা কৰি ল'ম। মছন্দৰীৰ বহুতো ঔষধি গুণ আছে, সেইবাবে আমি মাজে মাজে মছন্দৰী এনেদৰে পিটিকা বনাই হওক বা বেলেগ বেলেগ ধৰণেও বনাই খাব লাগে। যিহেতু মা মছলা আমি বহুত খাই থাকোঁ, সেইকাৰণে মছন্দৰী এনেদৰে এসপ্তাহত এবাৰ হ'লেও খাব লাগে। এয়া ভাতৰ লগত খাবৰ কাৰণে দাইলো সিজাই থৈছিলোঁ, তাতে আলু দি থৈছিলোঁ। আলু আৰু ডিম পিটিকা কৰিম। পিঁয়াজ অকণমান কুটি লৈছোঁ। জলকীয়া দুটাও এতিয়া পুৰি ল'ম গেছত। পুৰা জলকীয়া দি দিলে পিটিকাখন খাবলৈ আৰুৱে মজা লাগে আৰু। অকণমান ধনিয়াও এনেদৰে দি দিছোঁ। শেষত অকণমান কেঁচা মিঠাতেল। দালিকণ তেল মাৰি লওঁ, এয়া তেল দি দিছোঁ গৰম হ'বলৈ। মধুসোলেং শাক আপোনালোকে খাই ভাল পায়নে? মোৰ কিন্তু বহুত প্ৰিয় দেই। দাইলত অকণমান দি দিব লাগে, তেল মাৰোঁতে অকণমান ভাজি লৈ, দালিখিনি সোৱাদটোৱেই বেলেগ হৈ যায়। ভাজি থাকিব নালাগে, অকণমান ভাজিলেই হ'ব। ইয়াতে এতিয়া দালিখিনি দি দিম। অকণমান উতল অহাৰ পিছতে আৰু আমাৰ দালি তৈয়াৰী হৈ গ'ল। সাধাৰণকৈ দুপৰীয়াৰ ভাত সাজ এনেকৈ ৰান্ধিলোঁ আজি। মচুৰ দালি, তাতে অমিতা আৰু মধুসোলেং দিলোঁ, ডিম আলু পিটিকা, মছন্দৰীৰ পিটিকা আৰু কঁঠালৰ মুচিৰ আচাৰ। আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। বাই বাই, সকলো ভালেই থাকক, পুনৰ লগ পাম।